হেপী হলি গাইজ আমি গোটেইকেইজন গাঁৱৰে বন্ধু আমি হোলী খেলিব ওলাই আহিলোঁ গোটেইখিনি বস্তু দেখাম বাৰতে আগতো দেখাম পিছতো দেখাম এই আৰম্ভণি প্ৰথম ওলালোঁ আজি সেনেকৈ ব্লগ বনোৱাই নাছিলোঁ প্ৰথম ব্লগ মই হ'লোঁ কমেডিয়ান তথা অসমৰ ৰাইজে খেলি আছে আমি খেলিছোঁ এই গোটেইকেইজন মোৰ প্ৰিয় বন্ধু আমাৰ একেখন গাঁৱৰে এতিয়া মই সুধিম ভাত কি ৰাখিছা তুমি ডিমা ডিমা মানে ডিম নে ডিমা ডিম 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 মানে মতা ডিম মানে মতা আৰু ডিমা মানে মাইকী তুমি কি দি খাইছা আমাৰ গাহৰি কিবা ক'ব নি কৈ দিয়ক এই আমাৰ গাঁৱৰ যিখিনি আছিলে মানে বোৱাৰীসকল বা ল'ৰা ছোৱালী গোটেইখিনি হোলী খেলিব ওলাই গৈছে আমি এইকেইজন আমি গৈ আছোঁ আৰু আমি খেলিম গোটেইখিনি আমি এইটো যে দেখাই আছোঁ চুৰু হেপী হলি হেপী হলি হেপী হলি কিবা এটা কওক আপুনি হেপী হলি হেপী হলি মোৰ ককা হয় এজন 90+ আশীৰ্বাদ কৰক আপোনালোকে যাতে আৰু 10 বছৰ 15 বছৰ জীয়াই থাকক মোৰ ককা সেইজন চুমা এটা দিয়ক এইটো নিৰামিষত পৰে আৰু বাকলি আছে গুটি আছে এইটো নিৰামিষ একচুৱেলি নিৰামিষ খালে আমি ধুতি পিন্ধিব লাগিলে কি ডিমীয়া নিৰামিষ ডিম নিৰামিষ ডিম নহয় ডিমীয়া কি বস্তু ডিমীয়া ডিম মানে হ'ল মতা ডিমীয়া মানে হ'ল মাইকী তাৰমানে কণীৰো দুটা জাত আছে কণী দুটা জাত ডিম ডিমীয়া ডিম মানে হ'ল মতা ডিমীয়া মানে হ'ল মাইকী লাইক কমেন্ট শ্বেয়াৰ কৰিব কণী দি আমি অসমৰ ল'ৰা হয় মোৰ ভাইটি হয় লাইক কমেন্ট শ্বেয়াৰ কৰিব হেপী হলি এই চেছ কৰিলে দেই এই চক এই কোনে দিলে চোৰাংকে দিয়ে নেকি এই চক এইজনী মোৰ বাই এজনী মিছেছ আৰু এইজনী মোৰ মইনা মইনা খানা নাই হলি চাওঁ ৰূপহী এইজনী ৰূপহী এজনী আমাৰ মইনা বোলে মুখত ইমানবাৰ সানিছোঁ ৰং তাই তাৰমানে ৰং সানিলেও তাৰমানে হেঁপাহ নপলায় আকৌ সানে আকৌ
Thank you.